বাপৰে ইমান চিঞৰ-বাখৰ কৰি আছা দে ভালকৈ বহিল আজিৰ আমাৰ এই সভাত উপস্থিত অসম চৰকাৰৰ শক্তি মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী অসম চৰকাৰৰ জলসিঞ্চন আৰু নগৰ উন্নয়ন গৃহ বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া বিটিআৰৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ ডেপুটি চিফ শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া মাজবাট সমষ্টিৰ সন্মানীয় বিধায়ক চৰণ বড়ো ডাঙৰীয়া দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া APGCLৰ অধ্যক্ষ শ্ৰী সঞ্জীৱা কুমাৰ ডাঙৰীয়া APDCLৰ মেনেজিং ডিৰেক্টৰ ৰাকেশ কুমাৰ ডাঙৰীয়া AEGCLৰ মেনেজিং ডিৰেক্টৰ শ্ৰী দেৱজ্যোতি দাস ডাঙৰীয়া বিটিআৰৰ কাৰ্যবাহী সদস্য দেওবৈচা বড়ো সঞ্জীৱ তাঁতী দিগন্ত বৰুৱা নীলোৎ স্বৰ্গীয়াৰী ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া ওদালগুৰি জিলা UPPLৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া APDCLৰ সঞ্চালক যতীন বৰা ডাঙৰীয়া আৰু ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন যে ওদালগুৰি জিলাত আজি আমি সৌৰ শক্তিৰ দ্বাৰা উৎপাদিত 25 মেগাৱাট ক্ষমতা সম্পন্ন এটা নতুন প্ৰকল্পৰ শুভ উদ্বোধন কৰিবলৈ সক্ষম হলো শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো যে বৰ্তমান সমগ্ৰ পৃথিৱীখনতে জলবায়ু পৰিৱৰ্তনৰ ফলত ৰাইজ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে অসমৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাওঁ যে আমি সৰু থাকোঁতে অসমত যিমান গৰম হৈছিলে প্ৰতিদিনত অসমত মোৰ মনত আছে যে LP স্কুলত পঢ়ি থাকোঁতে 32 ডিগ্ৰী 33 ডিগ্ৰীতকৈ ওপৰত গৰম আমি দেখা নাছিলোঁ কিন্তু আজি আমাৰ অসমত গৰম 45 ডিগ্ৰীলৈকে যোৱাৰো তাতকৈও কম বেছি হোৱাৰো আজি আমাৰ দিন বা তেনেকুৱা দিন আজি আমি দেখা পাইছোঁ তাৰ উপৰিও আবতৰীয়া বৰষুণে কেতিয়াবা হঠাতে বৰষুণ আহি যায় বানপানী হৈ যায় আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত গৰম আৰু ঠাণ্ডাৰ মাজত ক'ত কেতিয়া গৰম আহিছে ক'ত কেতিয়া ঠাণ্ডা আহিছে ৰাইজে ক'ব নোৱাৰা হৈছে বিজ্ঞানীসকলে প্ৰেডিক্ট কৰিব নোৱাৰা হৈছে তাৰ ফলত মানুহৰ স্বাস্থ্য এগ্ৰিকালচাৰ সকলো দিশতে বিঘত ক্ষতি হৈছে তাৰ কাৰণ সম্বন্ধে আজিকালি আমি সকলোৱে জানো যে আমাৰ যি প্ৰদূষণ হয় সেই প্ৰদূষণৰ ফলত সূৰ্য আৰু পৃথিৱীৰ মাজত যি এক আৱৰণ আছিলে সেই আৱৰণটো লাহে লাহে নোহোৱা হৈছে তাৰ ফলত সূৰ্যৰ কিৰণ পোনে পোনে আমাৰ পৃথিৱীলৈ আহিব ধৰিছে মাজৰ আৱৰণখন নোহোৱা হৈছে ইয়াৰ কাৰণ সম্পৰ্কে বহু কথা ইতিমধ্যে আলোচনা হৈছে বনৰ ধ্বংস বিশেষকৈ ফৰেষ্টৰ যি আমাৰ চাৰিওফালে আমি গছ গছনি কাটিলো অকল অসমত নহয় গোটেই পৃথিৱীতে তাৰ ফলত আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে
তাৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ আন এটা কাৰণ সেয়া হ'ল ডিজেল আৰু পেট্ৰলৰ দৰে ইন্ধনৰ ব্যৱহাৰ। তাক আমি ফসিল ফুয়েল বুলি কওঁ। এই ফসিল ফুয়েলৰ ব্যৱহাৰৰ ফলত এই যিবিলাক গেছ নিৰ্গত হয়, ডিজেল আৰু পেট্ৰল আমি খৰচ কৰাৰ ফলত সিও সূৰ্য আৰু পৃথিৱীৰ মাজত থকা আৱৰণখন ফুটাবৰ বাবে আৰম্ভ কৰিছে। তাৰ পিছত কয়লাৰ জৰিয়তে আমি যেতিয়া বিদ্যুৎ উৎপাদন কৰোঁ, সেই কয়লাৰ যেতিয়া আমি কয়লা জ্বলাওঁ, সেই কয়লাই যিবিলাক বিষাক্ত গেছৰ সৃষ্টি কৰে, তাৰ ফলতো সূৰ্য আৰু পৃথিৱীৰ মাজত আৱৰণখন নোহোৱা হৈ গৈ আছে। এনেকে যদি গৈ থাকে তেতিয়াহ'লে বিজ্ঞানীসকলে ভাবে যে এই পৃথিৱীখন আৰু বহুত দিন বাচি নাথাকিব। ই এটা হিট চেম্বাৰত পৰিণত হ'ব। লাহে লাহে মই নিজে কৈছোঁ যে যেতিয়া আমি 82-81 চনত LP স্কুলত পঢ়িছিলোঁ, তেতিয়া আছিলে গৰমৰ পৰিমাণ আটাইতকৈ বেছি গৰমৰ দিন। মোৰ এদিন মনত আছে যে 35 ডিগ্ৰী চেলচিয়াছ হৈছিলে। সিদিনাখন গোটেই ভাৰতত হুলস্থুল লাগি গৈছিলে। আজি 85 চনৰ পৰা 2021, অৰ্থাৎ আমি ক'ব গ'লে 30 বছৰৰ ভিতৰত, 35 বছৰৰ ভিতৰত জলবায়ু বা তাপৰ পৰিমাণ 10 ডিগ্ৰী চেণ্টিগ্ৰেড বাঢ়িছে। আৰু 30 বছৰ পিছত 55 ডিগ্ৰী আমাৰ জলবায়ু আমাৰ গৰম হ'ব। তাৰ 30 বছৰ পিছত 65 ডিগ্ৰী হ'ব। মানুহ কেনেকৈ ঘৰৰ পৰা ওলাব? ফেনেও কাম নকৰিব, এয়াৰ কণ্ডিশ্যনেও কাম নকৰিব। মানুহ গৰমতে, ঘৰৰ বাহিৰত ওলালে গৰমতে মানুহ মৃত্যু হ'ব। যে ঘামত মানুহে যেনেকৈ কয়, আমি চৌকাত কিবা এটা ঢালি দিলে যেনেকৈ আমি জ্বলি যাওঁ, সূৰ্যৰ গৰমতে আমি জ্বলি জ্বলি নোহোৱা হৈ যাম। অৰ্থাৎ এই পৃথিৱীখন নোহোৱা হৈ যাব। সেইবাবে আটাইতকৈ পৃথিৱীৰ সন্মুখত এতিয়া আমাৰ বহুত মানুহে অসমত আহিলে অসমৰ সমস্যা কি বোলে? আলফাৰ সমস্যা। অসমৰ সমস্যা কি বোলে? অসমৰ ডাঙৰ সমস্যা হ'ল বানপানীৰ সমস্যা। অসমৰ ডাঙৰ সমস্যা কি? নিবনুৱাৰ সমস্যা। অসমৰ ডাঙৰ সমস্যা কি? কৃষিৰ সমস্যা। কিন্তু আমি যদি চাব যাওঁ, আজি মাদাৰ অফ অল প্ৰব্লেম, সকলো সমস্যাৰ মূল হ'ল জলবায়ুৰ পৰিৱৰ্তন। অৰ্থাৎ আজি এই সমস্যাটো ইমান ডাঙৰ, কাৰণ সেইটো অকল গুৱাহাটীত হোৱা নাই, অসমত হোৱা নাই, সমগ্ৰ পৃথিৱীত হৈছে। শ্বিলঙত যদি আপোনালোকে আগত গৈছিলে, তেতিয়া দেখিব শ্বিলঙত গ'লেই ছাতি ল'বই লাগে, বৰষুণ আহি থাকে। আজিকালি বৰষুণ তাত কমি গ'ল। আগতে আমাৰ লিখিছিলোঁ যে আটাইতকৈ বৰষুণ হোৱা জাগাৰ নাম কি? চেৰাপুঞ্জী, মৌচিনৰাম। তাত এতিয়া বৰষুণ নাই। আগতে যদি কোনোবা মানুহ ইংলেণ্ডত যায়, ডাঙৰ ডাঙৰ জেকেট লৈ যায়। আজিকালি কয় হ'ব, সৰু কোট এটা আনিলেও হ'ব। ইনফেক্ট মোৰ ঘৰৰ মানুহ এজন যোৱাকালি ইংলেণ্ডত আছিলে। মই ফোনত সুধিছিলোঁ কিমান ঠাণ্ডা, বোলে ঘৰৰ পৰা ওলাব পৰা নাই, ইয়াতে হিট ৱেভ হৈ আছে। যোৱা 2 দিন ধৰি ইংলেণ্ডত হিট ৱেভ হৈ আছে। অৰ্থাৎ বৰফৰ মাজত থকা স্থানতো এতিয়া সূৰ্যৰ ৰশ্মিয়ে একেবাৰে তাক চৌকাৰ দৰে গৰম কৰি তুলিছে। ইয়াৰ মূল কাৰণ হ'ল জলবায়ুৰ পৰিৱৰ্তন। গছ-গছনিৰ আমি অবাধে যি গছ-গছনি কাটিলোঁ, গাড়ী কিনিলোঁ, পেট্ৰল ডিজেল ব্যৱহাৰ কৰিলোঁ, ঘৰত আমাক লাইট লাগে, গতিকে আমি কয়লা দি বিদ্যুৎ উৎপাদন কৰিলোঁ। এই বিভিন্ন কাৰণত আজি আমাৰ পৃথিৱীখন সম্পূৰ্ণ ধৰণে এটা ধ্বংসৰ ফালে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত অংশ লৈ তেখেতে এই সমস্যাৰ কথা উল্লেখ কৰি
তেওঁ কৈছিল যে পৃথিৱীত যাতে জলবায়ু পৰিৱৰ্তন কমিব পাৰে তাৰ বাবে ভাৰতে নিজৰ দায়িত্ব পালন কৰিব। তাৰ মানে লাহে লাহে আমি গাড়ী মটৰ ইলেক্ট্ৰিচিটিৰ ওপৰত চলাম, আমি পেট্ৰল ডিজেলৰ ওপৰত নচলাওঁ। এতিয়া যদি ওদালগুৰিৰ ৰাইজে ৰেল লাইনবিলাক চাই দেখিব ভাৰতীয় ৰেল এতিয়া ইলেক্ট্ৰিচিটিত চলে। ইয়াত ডিজেল আৰু নালাগে, খুব কম সংখ্যক ডিজেল তেওঁলোকে ব্যৱহাৰ কৰি আছে। সমগ্ৰ ৰাস্তাটোদি ৰেল ইলেক্ট্ৰিচিটিৰ ওপৰত ৰেল চলে। ইতিমধ্যে আমাৰ ই ৰিক্সা হওক, আমাৰ অটো হওক, গাড়ী হওক, বাছ হওক, ইতিমধ্যে আপোনালোকে দেখিছে যে ইলেক্ট্ৰিচিটি আৰু বেটাৰী দি গাড়ী চলা আৰম্ভ হৈছে। আমাক পেট্ৰল ডিজেল লাহে লাহে মানুহে ব্যৱহাৰ কৰাটো কমাই দিছে। 2035 চনৰ ভিতৰত অসমত পেট্ৰল ডিজেল নাথাকিব। হয় হাইড্ৰজেন আমি গাড়ীত ভৰাব লাগিব, নহ'লে আমি ইলেক্ট্ৰিচিটিৰ বেটাৰী যি ঘৰতে চাৰ্জ হ'ব, পেট্ৰল ডিপোত পেট্ৰল ডিজেল নবঢ়াই মাত্ৰ বেটাৰী চাৰ্জ কৰিব। বেটাৰী দি আমি গাড়ী চলোৱা আৰম্ভ কৰিম। আৰু আমি ইলেক্ট্ৰিচিটি ক'ৰ পৰা পাম? আমি কয়লাৰ পৰা ইলেক্ট্ৰিচিটি নবনাওঁ, আমি পানী আৰু সূৰ্যৰ পৰা আমি ইলেক্ট্ৰিচিটি বনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতত আমি 500 গিগাবাইট সোলাৰ এনাৰ্জি আমি 2033 চনৰ ভিতৰত প্ৰডিউচ কৰিম। 500 গিগাবাইট মানে কি? 1000 মেগাৱাটত 1 গিগাবাইট হয়। তাৰ মানে ভাৰতত আমি 50,000 মেগাৱাট আমি পাৱাৰ আমি সোলাৰৰ পৰা, সৌৰ শক্তিৰ পৰা উৎপাদন কৰিম, যাতে আমাৰ এই মৰমৰ পৃথিৱীখনক আমি সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু কৈছিলে যে এই সৌৰ শক্তিৰ পৰা, এই কয়লাৰ পৰা, পেট্ৰল ডিজেলৰ পৰা যাতে কাৰ্বন নিৰ্গমন নহয়, কাৰণ এই কাৰ্বন নামৰ বিষাক্ত গেছেই সূৰ্য আৰু পৃথিৱীৰ মাজত থকা প্ৰতিৰক্ষামূলক আৱৰণখন নোহোৱা কৰি আছে। সেইবাবে ভাৰতে 1 বিলিয়ন টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব। আৰু অৰ্থনৈতিক কাম কাজত এই ইলেক্ট্ৰিচিটি উৎপাদন হওক, পাব্লিক বাছ হওক, অৰ্থনৈতিক কাম কাজত আমি 2030 পৰ্যন্ত 45% আমি কাৰ্বন নিৰ্গমন বন্ধ কৰিম। আৰু 2070 চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষই সৌৰ শক্তি, ইলেক্ট্ৰিচিটি, যি সৌৰ শক্তিৰ ওপৰত নিৰ্মাণ হ'ব, ৱাইণ্ডৰ ওপৰত, বতাহৰ ওপৰত নিৰ্মাণ হ'ব, তেনেকুৱা পৰ্যায়লৈকে আমি গতি কৰিম। অৰ্থাৎ 2070 চনৰ ভিতৰত এই পৃথিৱীখনক যদি আমি নবচাওঁ, তেতিয়াহ'লে এই পৃথিৱীখন সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব। আৰু তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিশ্ব নেতৃত্বৰ আহ্বানত এই জলবায়ুত সুস্থিৰতা অনাৰ বাবে এটা বিশ্বজুৰি আন্দোলন আৰম্ভ হৈছে। এই বিশ্বজুৰি চলি থকা আন্দোলনত অসমেও এটা সৰু ভূমিকা পালন কৰিব ওলাইছে। কেনেকৈ আমি উলিয়াইছোঁ যে আজি আমাৰ অসমক পিক আৱাৰ্ছত 2400 মেগাৱাট আমাক ইলেক্ট্ৰিচিটি লাগে। এই 2400 মেগাৱাট ইলেক্ট্ৰিচিটি আমি ক'ৰ পৰা কিনো? 500 মেগাৱাটক যদি বাদ দিওঁ, বাকী 1700 মেগাৱাট আমি ইলেক্ট্ৰিচিটি কয়লাৰ দ্বাৰা উৎপাদিত আমি সূত্ৰৰ পৰা আহৰণ কৰোঁ। অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে অহা 5 বছৰৰ ভিতৰত অসমৰ যিমান আমি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিম, তাৰ 50% আমি সোলাৰ এনাৰ্জিৰ পৰা আমি ল'ম। আমি কয়লাৰে চালিত আমি তাপবিদ্যুৎ প্ৰকল্পৰ পৰা নলওঁ।
অৰ্থাৎ কয়লা আৰু গেছৰ পৰা আমি নলওঁ, আমি পানী আৰু সূৰ্যৰ পৰাহে আমাৰ শক্তি আমি আহৰণ কৰিম। মোৰ দৃঢ় সিদ্ধান্ত যে 2026 চনত যেতিয়া এই চৰকাৰখনে ৰাইজৰ ওচৰলৈ আকৌ এবাৰ যাব, তেতিয়া অসম এনেকুৱা এখন ৰাজ্যত পৰিণত হ'ব যে অকল বিকশিত নহয়, সাষ্টেইনেবল গ্ৰথ অৰ্থাৎ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসম এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। তাৰ বাবে আমাক কি লাগিব যে সোলাৰ এনাৰ্জি আৰু হাইড্ৰ পাৱাৰৰ মাজেদি আমি বিদ্যুৎ কিনিব লাগিব। অসমত হাইড্ৰ পাৱাৰৰ ইমান সুবিধা নাই। কাৰ্বি লাংপি আৰু দুই এটা সৰু সুৰা প্ৰকল্প আছে যদিও তাৰ পৰা আমাৰ আৰু অধিক 150 মেগাৱাট উৎপন্ন হ'ব পাৰে, তাতকৈ আৰু আমি বেছি কৰিব নোৱাৰোঁ। সেইকাৰণে অসম চৰকাৰে সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ বাবে সিদ্ধান্ত লৈছে আৰু বাই 2026 আমাৰ 50% এনাৰ্জি আমি সৌৰ শক্তিৰ পৰা আনিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে আমি 75 মেগাৱাট এটা সৌৰ শক্তি প্ৰকল্প আমগুৰিত উদ্বোধন কৰিলোঁ। আজি আমি এই ওদালগুৰি জিলাত আৰু এটা 25 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প আমি উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। অহাকালি বকোত আমি আৰু 25 মেগাৱাট ক্ষমতা সম্পন্ন আৰু এটা সৌৰ শক্তি প্ৰকল্প আমি উদ্বোধন কৰিম। কেইদিনমান পিছত চামুগুৰি আৰু কাছাৰত, নগাঁও আৰু কাছাৰত আৰু দুটা 25 মেগাৱাট সম্পন্ন সৌৰ শক্তিৰ চালিত আমি প্ৰকল্প উদ্বোধন কৰিম। আৰু এই মুহূৰ্তত আমি অহা 2 মাহৰ ভিতৰত অসমৰ টোটেল সোলাৰ এনাৰ্জি আমি 215 মেগাৱাটলৈকে আমি বৃদ্ধি কৰিম। তাৰ লগে লগে অসম চৰকাৰে দুটা ডাঙৰ সিদ্ধান্ত লৈছে যে ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান নেইভেলি লিগনাইট কৰ্পোৰেশ্যন, তেওঁলোকৰ লগত সহযোগিতাৰে আমি অসমত 1000 মেগাৱাট সৌৰ শক্তিৰে পৰিচালিত আমি বিদ্যুৎ উৎপাদন কৰিম। আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে আৰু এক্সটাৰ্নেলি এডেড প্ৰজেক্টৰ সুবিধা লৈ আৰু 1000 মেগাৱাট সোলাৰ পাৱাৰ আমি উদ্বোধন কৰিব বিচাৰিছোঁ। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত লগত কেন্দ্ৰীয় চৰকাৰৰ আন এটা সংস্থা SJVN তাৰ লগত আলোচনা হৈ আছে যে অসমৰ বিল খালসমূহত ফ্লোটিং সোলাৰ এনাৰ্জি উৎপাদন কৰিব আমি পাৰোঁ আৰু তাৰ বাবেও 5000 মেগাৱাট সোলাৰ এনাৰ্জি উৎপাদনৰ প্ৰাৰম্ভিক কথা বতৰা চলি আছে। অৰ্থাৎ 2026 চনলৈ অসম সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে এটা শক্তিলৈ ৰূপান্তৰ হ'ব। সেই দিশত আজি আমি কাম আগবঢ়াই লৈ গৈ আছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ইয়াতে যি 25 মেগাৱাট সোলাৰ এনাৰ্জি উৎপাদন হ'ব, এই গোটেই সোলাৰ এনাৰ্জি আমি ৰৌতা পাৱাৰ গ্ৰিডলৈ ট্ৰান্সফাৰ কৰিম। তাৰ ফলত এই ৰৌতা আৰু মাজবাট অঞ্চলৰ ৰাইজে দিনৰ সময়ত অত্যন্ত ষ্টেবল পাৱাৰ লাভ কৰিবলৈ সক্ষম হ'ব, সুস্থিৰ বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ ইয়াৰ পৰা উৎপাদিত বিদ্যুৎ আমি গুৱাহাটী বা ডিব্ৰুগড়লৈকে লৈ নাযাওঁ। এই বিদ্যুৎ এই অঞ্চলৰ 55,000 গ্ৰাহকৰ কাৰণে আমি উৎসৰ্গিত কৰিম। ইয়াৰ ফলত আমাৰ মাজবাট আৰু ওদালগুৰিৰ ৰাইজৰ অন্তত দিনৰ ভাগত বিদ্যুৎত বহুতখিনি সুবিধা হ'ব, তাক মই আশা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এই বিদ্যুৎ পাৱাৰ উৎপাদন কৰোঁতে অজুৰ পাৱাৰ প্ৰাইভেট লিমিটেডৰ লগত
একেলগ হৈ আমি এই শক্তি উৎপাদন কেন্দ্ৰটো স্থাপন কৰিছোঁ। মই তেখেতসকলকো আজিৰ মুহূৰ্তত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, সৌৰ শক্তিৰ পৰা অলপ আঁতৰি আহি মই আন দুই এটা কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। যোৱা কেইদিনমান ধৰি আমাৰ ৰাজ্যখনে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছিল। আমাৰ ওদালগুৰিতো বহুতো লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছিল। আপোনালোকে দেখা পাইছে যে বিটিআৰে হওক, অসম চৰকাৰে হওক, ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকক সকলো ধৰণে সহায় কৰাৰ বাবে আমি যোৱা দুমাহ ধৰি প্ৰচেষ্টা চলাই আহিছিলোঁ। প্ৰথমতে আমি বান বিধ্বস্ত ৰাইজক উদ্ধাৰ কৰা, ৰিলিফ কেম্পত ৰিলিফ সামগ্ৰী যোগান ধৰা আৰু ঘৰলৈ উভতি যাওঁতে ৰিলিফ কেম্পত থকা লোকক ৩,৮০০ টকা কৰি হাতত দি আমি ঘৰলৈ পঠিয়াইছিলোঁ। যোৱা দুদিন আগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমি আমাৰ যিসকল ল'ৰাৰ বা ছোৱালীৰ পঢ়া শুনাৰ কিতাপ পত্ৰ ক্ষতিগ্ৰস্ত হৈছিল, তেনে লোকক, তেনে ছাত্ৰ ছাত্ৰীক আমি ১,০০০ টকাকৈ বেংক একাউণ্টত আমি পঠাই দিছিলোঁ। প্ৰায় ১,১০,০০০ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হৈছিল। অহা ১৫ আগষ্টৰ আগতে আমাৰ বানপানীত যিসকল লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হ'ল, ফুল্লি বা পাৰ্চিয়েলি, এই লোকসকললৈকেও আমি সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিম। প্ৰায় ৩০০ কোটি টকা এই কামত আমি ব্যৱহাৰ কৰিব লাগিব। এনেকুৱা এটা প্ৰাৰম্ভিক হিচাপ আমাৰ সন্মুখলৈকে আহিছে। ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে বান হৈ যোৱাৰ এমাহৰ ভিতৰতে সকলো ক্ষতিপূৰণ ৰাইজক উভতাই দিবলৈ প্ৰচেষ্টা হাতত লৈছে। মই ওদালগুৰিৰ বান বিধ্বস্ত ৰাইজকো প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ যে আমি নিৰ্ধাৰিত কৰি দিয়া দিন মতেই আমি ৰাইজৰ মাজত এই বান সাহায্য আমি বিতৰণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখনে আৰু সমগ্ৰ দেশে অহা ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰ পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী দিছে যে স্বাধীনতাৰ ৭৫ বছৰ আমাৰ জীৱনত আৰু দ্বিতীয়বাৰ নাহে। এই বছৰটো আমি অমৃত মহোৎসৱ হিচাপে পালন কৰিছোঁ। এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৩ দিন আপোনালোকে ভাৰতৰ জাতীয় পতাকা এখন নিজৰ টকাৰে কিনি ঘৰত লগাব লাগিব। অৰ্থাৎ অসমৰ ৮০ লাখ ঘৰত ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈকে জাতীয় পতাকা আমি আমাৰ ঘৰত লগাব লাগিব, যাতে এই পবিত্ৰ ভাৰত মাতৃক আমি আমাৰ সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এই কাৰ্যসূচীৰ মোদী ডাঙৰীয়াই নাম দিছে হৰ ঘৰ তিৰংগা। এই তিৰংগ পতাকা আমি ৰেচন কাৰ্ডৰ দোকানতো উপলব্ধ কৰিম আৰু মহিলা আত্মসহায়ক গোটসকলেও উপলব্ধ কৰাব। ১৩ৰ পৰা ১৫ আগষ্টৰ ভিতৰত অসমৰ প্ৰতি ঘৰ মানুহে, প্ৰতিটো দোকানত, প্ৰতিখন স্কুলত, প্ৰতিখন কলেজত আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই ৰাখিব লাগিব। মই ওদালগুৰিৰ ৰাইজক এই কাৰ্যসূচীত সহায় সহযোগিতা কৰাৰ বাবে আহ্বান জনালোঁ। আপোনালোকে এখন ৰাষ্ট্ৰীয় পতাকা আমি ৰেচন কাৰ্ডৰ দোকানত ১৬ টকাৰ দামতে এখন ৰাষ্ট্ৰীয় পতাকা উপলব্ধ কৰাই দিম। আপোনালোকে কিন্তু ১৩ৰ পৰা ১৫লৈকে প্ৰত্যেক ঘৰে ঘৰে এই ৰাষ্ট্ৰীয় ধ্বজ আমি উৰুৱাই ৰাখিব লাগিব। এই পবিত্ৰ দায়িত্ব আমি পালন কৰিব লাগিব। ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছোঁ যে আজি আমাৰ ভাৰতৰ স্বাধীনতাৰ
৭৫ বছৰ হ'ল। এই ৭৫ বছৰত আমি প্ৰত্যেকখন জিলাতে ৭৫টা পুখুৰী আমি খান্দিব খুজিছোঁ। আগত যেনেকৈ ৰজা মহাৰাজাই যুদ্ধ জিকিলে ঘূৰি আহি এটা সৰোবৰ বনায়, সেই ধৰণে ভাৰতৰ স্বাধীনতা যুঁজত আমি জয়লাভ কৰাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি আমি প্ৰত্যেকখন জিলাত ৭৫টা আমি সৰোবৰ বনাম। এই ৭৫টা সৰোবৰৰ নাম দিছোঁ আমি অমৃত সৰোবৰ। ওদালগুৰি জিলাতো আমি ৭৫টা অমৃত সৰোবৰ বনাম। ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিম। আমি আৰু এটা কাম হাতত লৈছোঁ, সেইটো হ'ল যে আমাৰ ঘৰৰ কাষৰ স্কুল, আমাৰ ঘৰৰ কাষৰ অংগনবাদী, আমাৰ ঘৰৰ কাষৰ চৰকাৰী চৌহদ, এই গোটেই চৌহদবোৰত আমি ৭৫ ডাল কৰি এই অহা এমাহত আমি গছ ৰোপণ কৰিব খুজিছোঁ। অৰ্থাৎ প্ৰত্যেক আনুষ্ঠানিক চৌহদত, সত্ৰ হওক, মন্দিৰ হওক, মছজিদ হওক, নামঘৰ হওক, যিমান ৰাজহুৱা স্থান আছে, চৰকাৰী অফিচ হওক, আমি ৭৫ ডাল গছপুলি ৰোপণ কৰিব লাগে। আৰু এই গছপুলিডালৰ নাম হৈছে অমৃত বৃক্ষ। অমৃত বৃক্ষ আমি ৰোপণ কৰিম, অমৃত সৰোবৰ আমি নিৰ্মাণ কৰিম। আমাৰ লাভ কি হ'ব? বানপানীৰ সময়ত পানী হ'লে অমৃত সৰোবৰে অলপ হ'লেও পানী ধৰি ৰাখিব, মাছৰ উৎপাদন হ'ব। অমৃত বৃক্ষ যেতিয়া ৰোপণ হ'ব, জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি অলপ হ'লেও সহযোগিতা আগবঢ়াব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অহা 10 অক্টোবৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ 1000 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি হ'ব। অৰ্থাৎ 250 টকা আৰু আমাৰ একাউণ্টত বেছিকৈ আহিব। এই 250 টকা আমি কিহত ব্যৱহাৰ কৰিম? আমাৰ যি ইলেক্ট্ৰিচিটি বিল আহে, সেই বিল আমি চৰকাৰৰ টকা দি আমি বিলটো দি দিম, নিজৰ টকা নলওঁ। এই কাৰণে আমি 250 টকা আমি অতিৰিক্তকৈ অৰুণোদয় বেনিফিচিয়াৰীক আমি যোগান ধৰিম। তাৰ লগে লগে প্ৰত্যেকটো অসমৰ সমষ্টিটিত আমি নতুনকৈ 6000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমাৰ ওদালগুৰিতে হওক, ৰৌতাতে হওক, মাজবাটে হওক, আৰু 6000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰ আগে আগে এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব। আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল, তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব, যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰত্যেকগৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম, অৰুণোদয় পৰিয়াল বুলি। চবৰে অৰুণোদয় ফেমিলিৰ ঘৰৰ সন্মুখত এখন চাইনবোৰ্ড থাকিব, অৰুণোদয় পৰিয়াল। আৰু এই অৰুণোদয় পৰিয়ালসমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব, যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল। আৰু ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে, তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে। চাইনবোৰ্ড লগালেহে অৰুণোদয়টো এৰি দিব, হয়নে নহয়? তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় চাইনবোৰ্ড লাগি থাকে, তাৰ ঘৰততো কোনোবা ছোৱালীও বিয়া নিদিব, বোলে দে তই অৰুণোদয় লৈ আছ, ইমান ধনী হয়, তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন চাইনবোৰ্ড লগাম, যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে।
এই গোটেই কামবিলাক আমি ডিসেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিব খুজিছোঁ। অহা 6 আগষ্টত মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা, লেটাৰ নম্বৰ পোৱা ল'ৰা ছোৱালীক আমি কম্পিউটাৰৰ পৰিৱৰ্তে 16,000 টকাকৈ দিম আৰু দুৰ্গা পূজাৰ আশে পাশে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম, যাতে ছোৱালী ল'ৰা দুইটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। এই ধৰণে আমি আমাৰ যিমানবিলাক আমাৰ ইলেকশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেইবিলাক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ আগতে আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়োক মই সুধিছোঁ যে প্ৰমোদ ভাই, ইলেকশ্যনৰ আগত আমি কিন্তু ওদালগুৰিৰ খিলঞ্জীয়া ৰাইজক মাটিৰ পট্টা দিম বুলি কৈছোঁ। সেইটো কিন্তু আমি পট্টা দিবই লাগিব যেনে তেনে। মই ভাবোঁ আমাৰ খিলঞ্জীয়া ৰাইজক আমি যেনেকৈ গোটেই অসমতে বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ পট্টা দিয়াৰ কাম হাতত লৈছোঁ, BTRেও যাতে BTR বসুন্ধৰা নিৰ্মাণ কৰি BTRৰ ৰাইজৰ মাটি বাৰীৰ সমস্যা সমাধান কৰে, তাৰ বাবে মই BTR প্ৰধানৰ লগত এইমাত্ৰ আলোচনা কৰিছোঁ আৰু তেওঁ মোক কৈছে যে চাৰ্কেল অফিচাৰবিলাকক ট্ৰেইনিং কৰি থকা হৈছে, তাৰ পিছতে এই ব্যৱস্থা হাতত লোৱা হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ 1 আগষ্টত এটা নতুন কাম আমি হাতত ল'ব খুজিছোঁ, সেইটো হ'ল মিছন ভূমিপুত্ৰ। তাৰ মানে আমাৰ ST SC OBC ল'ৰা ছোৱালীবিলাকে কাষ্ট চাৰ্টিফিকেট বিচাৰি অফিচে অফিচে ঘূৰি থাকিব লাগে। 1 আগষ্টৰ পৰা এটা নতুন কাম আমি হাতত ল'ব খুজিছোঁ, সেইটো হ'ল যে ল'ৰা ছোৱালীয়ে কাষ্ট চাৰ্টিফিকেট বিচাৰি অফিচত আহিব নালাগে। 9, 10, 11, 12ৰ ষ্টুডেণ্টক অফিচাৰে গৈ স্কুলতে কাষ্ট চাৰ্টিফিকেটখন দি দিব। আমি অফিচত আহিলেতো আমাৰ টকা পইচা খৰচ কৰিব লাগে, সেইকাৰণে এতিয়া স্কুলতে গৈ আমাৰ ল'ৰা ছোৱালীক DCয়ে 9, 10, 11, 12ক কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰ পিছত প্ৰত্যেকবাৰে 8ৰ ল'ৰা 9 পাছ কৰিব আৰু কাষ্ট চাৰ্টিফিকেটখন উপহাৰ স্বৰূপে DCয়ে স্কুলত গৈ ল'ৰা ছোৱালীক দিব লাগিব। এই কাম আমি কৰিব খুজিছোঁ যাতে আমাৰ ST SC আৰু OBC ল'ৰা ছোৱালীয়ে কষ্টৰ সন্মুখীন হ'ব নালাগে। আৰু আমি নিয়ম কৰিছোঁ, আমাৰ গোৰ্খা মানুহে যেতিয়া OBC চাৰ্টিফিকেট খুঁজে DCয়ে কয় আপুনি ভাৰতীয় নাগৰিক হয়নে নহয়? আৰে মই গোৰ্খা মানে ভাৰতীয়, আৰু কি গোৰ্খা বিদেশী হ'ব পাৰে নেকি? গতিকে সেইকাৰণে এইবাৰ আমি নিয়ম কৰিছোঁ যে কোনো ST SC OBC মানুহক কোনো DCয়ে ভাৰতীয় হয়নে নাই প্ৰশ্ন কৰিব নোৱাৰে। তেওঁলোক খিলঞ্জীয়া মানুহ, তেওঁলোকক ডাইৰেক্ট কাষ্ট চাৰ্টিফিকেট দিব লাগিব। এই 1 আগষ্টৰ পৰা আমি মিছন ভূমিপুত্ৰ আৰম্ভ কৰিব খুজিছোঁ। কেবিনেট ডিচিশ্যন হৈ গ'ল, আমি DC সকলক মাতিছোঁ, 27 তাৰিখে ট্ৰেইনিং কৰি দিম, বুজাই দিম, যাতে লাহে লাহে চৰকাৰখন যাতে সাধাৰণ ৰাইজৰ ঘৰত সোমাব পাৰে, বুকুত সোমাব পাৰে, এই ধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু লাহে লাহে আমি আগুৱাই লৈ গৈ আছোঁ। শ্ৰদ্ধা ৰাইজ, যোৱাবাৰ আমি ধান কিনোতে দাম দিছিলোঁ 1960 টকা। এইবাৰ মোদী ডাঙৰীয়াই ধানৰ দাম 2020 টকালৈকে বৃদ্ধি কৰিছে, যিটো দাম আমি অহা অক্টোবৰৰ পৰা পাম। মই ওদালগুৰি ৰাইজক আহ্বান জনাম, আপোনালোকে যেন ভাল কৰি খেতি কৰে, খেতিৰ ধান মধ্যভোগীক নিদি চৰকাৰক যাতে দিয়ে, তাৰ বাবে মই অনুৰোধ কৰিম। এই মুহূৰ্তলৈকে অসমত এই বছৰ আমি প্ৰায় 5 লাখ মেট্ৰিক টন ধান কিনিব পাৰিছোঁ। ৰাইজক আমি আৰু আহ্বান জনাই আছোঁ যে ঘৰত ধান আছে যদি আমাক দি দিয়ক। খুব সম্ভৱ ৰাইজৰ ঘৰত আৰু ধান নাই, কিন্তু তথাপিতো আমি আশা কৰিছোঁ
যে এই বছৰত আমি 7 লাখ 8 লাখলৈকে যাব পাৰিম কিন্তু অহা বছৰ যেহেতু এইবাৰ চৰকাৰে নিৰ্ধাৰিত সময়ত বেংকৰ একাউণ্টত টকা ঘূৰাই দিছে অহাবাৰ আমি চেষ্টা কৰিম 3 দিনৰ ভিতৰত যাতে পইচা পায় আজি ধান দিলে 3 দিনৰ ভিতৰত যাতে একাউণ্টত পইচা আহে আপোনালোকে যেন ভাল কৰি খেতি কৰে আৰু FCI বা অসম চৰকাৰক ধান বিক্ৰী কৰে তাৰ বাবেও মই আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মাজত ওদালগুৰিত আহি মই অত্যন্ত আনন্দিত ওদালগুৰিক লৈ কৰা চিন্তা চৰ্চাৰ বিষয়ে প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে আপোনালোকক আভাস দিছে অহা সেপ্টেম্বৰ মাহৰ অসম বিধানসভাত আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা কেম্পাছ ওদালগুৰিত খোলাৰ বাবে আমি আইন গৃহীত কৰিম তাৰ লগে লগে ওদালগুৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু এখোপ আগুৱাই যাব পাৰিব মই একিন মোবাইলটো দেখোন মোৰ মোবাইলটো আজি মই ওদালগুৰিত আহোঁতে আমাৰ PWDৰ কমিশনাৰক সুধিছিলোঁ যে ওদালগুৰি ৰাইজে মোক গলেই আমাৰ ৰৌতা ওদালগুৰিৰ মাজৰ দলংখনৰ কথা কয় যে এই দলংখন কিয় হোৱা নাই হাইৱে আমাৰ ৰাইজে ৰৌতা ওদালগুৰি ৰোডত যিখন 11/2 আৰু 11/1 যিখন দলং নিৰ্মাণ হোৱা নাই তাৰ বাবে মোক প্ৰায়ে কৈ থাকে মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এই দলংখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 18 কোটি টকাৰ অনুমোদন কৰিলে আৰু আগষ্টৰ শেষ মাহৰ পৰা আমি বা সেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা এই দলংখন নিৰ্মাণৰ কাম আমি হাতত ল'ম যাতে ৰৌতা ওদালগুৰি ৰাস্তাটো সম্পূৰ্ণ থ্ৰ হৈ যাব পাৰে সেই কথাটো মই আজি আপোনালোকক ৰাজহুৱাভাৱে জনাবলৈ পাই অত্যন্ত আনন্দিত হৈছো পুনৰবাৰ আমাৰ APDCLক মই ধন্যবাদ জনাইছো অজুৰ পাৱাৰ লিমিটেডক ধন্যবাদ জনাইছো যে আজি 25 মেগাৱাট এই সৌৰ শক্তি চালিত যি লালপুল ওদালগুৰিত আমি এই শক্তি উৎপাদন কেন্দ্ৰ আৰম্ভ কৰিব পাৰিলো ইয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো আৰু অসমত আমি সৌৰ শক্তি উৎপাদনৰ যি এক ব্যাপক পৰিকল্পনা হাতত লৈছো তাত আগবাঢ়ি যাবলৈ তেওঁলোকক মই অনুৰোধ জনাইছো পুনৰ এবাৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সমগ্ৰ APDCL AEGCL আমাৰ তিনিওটা বিদ্যুৎ কোম্পানীকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম 13 আগষ্টৰ পৰা 15 আগষ্টত পতাকা উত্তোলন কৰাটো কিন্তু কোনেও নাপাহৰিব NRCত গৈ এপ্লাই কৰিলে নহয় মই ইণ্ডিয়ান সিটিজেন বুলি পতাকা উত্তোলন কৰিহে প্ৰমাণ দিব লাগিব যে মই প্ৰকৃততে ভাৰত মাতাৰ সন্তান হয়নে নহয় হয়নে গতিকে সকলোৱে 13ৰ পৰা 15 তাৰিখে ওচৰৰ ৰেচনৰ দোকানত তিৰংগ পতাকা পাব আপোনালোকে 16 টকাত কিনি লগাব লাগিব বিনা পইচাত দিয়া নহব কাৰণ মই দেশৰ নাগৰিক দেশৰ ওপৰত মোৰ অধিকাৰ আছে বেলেগে দিয়া পতাকা মই নলগাও নিজে পতাকা কিনি পতাকা লগাম এই মহান আদৰ্শৰে আমাৰ অসমখন আগবাঢ়ি যাব লাগিব ধন্যবাদ জয় হিন্দ गोजोनथाव खौरां नोंथांनि रोंगौथिखौ दिन्थिनो थाखाय फैगासिनो गोदान खाबु बडलेण्ड गट टेलेन्ट गोजौसिन जौसाङाव दिन्थिनायनि खाबु बिटिआरआव बडलेण्ड गट टेलेन्ट सिजन 2आ फिन सौफैगासिनो नोंथांनो गोदान खाबु लाना जाय जौसाङाव नोंथाङा गावनि गुनगोनां रोंगौथिखौ दिन्थिनो हागोन जानो गोनां बडलेण्ड गट टेलेन्ट सिजन 2 निनो अडिशननि अक्ट'खौबो थि खालामनानै होखानाय जाबाय फारि बायदियै फैगौ 25 जुलाइ दाननिफ्राय लानानै 2 आगस्त खालारसिम मख'नाय जायगाफोराव लानाय जागोन मख'जाथावदि अडिशन रेजिस्ट्रेशननि खालामनो थाखाय 8399890945 9101102339 आरो 9577573499 जानबुं अनजिमायाव जगाजग खालामनो हागोन